বিক্ৰম তই এই মুখ্যতান্ত্ৰিকৰ কথা শুনি মোৰ পিছত লাগিল মই তোৰ লগত যাব নাই মোৰ পিছা এৰি দে বিক্ৰম বিক্ৰম বেতালৰ পাছে পাছে গৈ বেতাল আগৰ দৰে গছজোপা তলত ওলমি ৰয় বিক্ৰমে বেতালক ধৰিব চেষ্টা কৰে বিক্ৰম তই মানে মোক নিহেৰিবি মই তোৰ লগত এই মুখ্যতান্ত্ৰিকৰ ওচৰত যাব নাই মই দিয়া চৰ্তৰ কথা তোৰ মনত আছে নাই তইতো মুখে মাতিলে মই উৰি গুচি যাম তোক এটা কাহিনী শুনাও চাৰি পুত্ৰ বহুত সময় আগৰ কথা এখন গাঁৱত পশুধন নামৰ এজন মানুহৰ চাৰিজন পুতেক চাৰিজন পুতেকে বাপেকৰ দৰে অকণো নহয় মহামুখ্য অকল উদ্ভণ্ডালি কৰি ঘূৰি ফুৰে তাকে দেখি বাপেকৰ বহুত চিন্তা এদিন বাপেকে চাৰিজন পুতেকক ক'লে এইফালে মই জীয়াই আছো তহঁতক খুৱাই আছো মই মৰি গলে তহঁতে কি কৰি খাবি মোৰ মৃত্যুৰ লগত তহঁতক যাদুকলা শিকোৱাৰ কথা পাতিছো তহঁতি সময় থাকোঁতে কিবা এটা কৰি ল বাপেকৰ কথা মতে চাৰি পুত্ৰই যাদুকলা শিকিব গ'ল বাপেকে এখন চিঠি লিখি দিলে মোৰ প্ৰিয় মিত্ৰ মই চাৰি পুত্ৰক তোমাৰ ওচৰলৈ পঠাইছো ইহঁত ইমান ডাঙৰ হ'ল যদিও মূৰত একো নাই তুমি সিহঁতক যাদুকলা বিদ্যা শিকাই দিয়া আশা থাকিল তুমি মোক এই উপকাৰ নিশ্চয় কৰিবা পশুধনৰ বন্ধুৱে চাৰি পুত্ৰক যাদুকলা শিকাব ল'লে বহুত বছৰৰ পিছত সিহঁতে শিক্ষালৈ হাবি বাটেৰে আহি থাকোঁতে ককাইদেউ আমি মুখ্য বুলি পিতাই সদায় খং কৰে এইটোতো বহুত বছৰৰ আগতে আমাৰ যাদুকলা বিদ্যা ব্যৱহাৰ কৰা সময় হয়তো মই এই হাড়সমূহ এটা মৰা সিংহ কংকালৰ হাড় দেখা পায় আনজনে হাড়সমূহ যোগদান কৰি দিয়ে এজনে মাংসসমূহ আনজনে প্ৰাণী দি দিয়ে প্ৰাণ পাই সিংহটোৱে চাৰিজন পুত্ৰকে খাই দিয়ে বিক্ৰম তই জানি মোৰ প্ৰশ্নৰ উত্তৰ নিদিয় মই তোৰ মূৰটো খন্ন বিখন্ন কৰি পেলাম এতিয়া কচোন বিক্ৰম এই চাৰিজন পুত্ৰৰ ভিতৰত কোনজন মহামুখ্য আছিল বেতাল এই চাৰিজনৰ ভিতৰত 4 নম্বৰজন মহামুখ্য আছে কাৰণ কোনো কথা চিন্তা নকৰি সিংহটোক জীৱন দি দিলে ই চিন্তা কৰিব লাগিছিল যে সিংহটোক জীৱন দিলে যে সিহঁতক খাই পেলাব বেতালে ৰজা বিক্ৰমৰ কথা শুনি বহুত আনন্দ পালে বিক্ৰম তই একদম শুদ্ধ উত্তৰ দিছ কিন্তু তই কলি আৰু মই গলো